মই যেতিয়া সভাপতি আছিলোঁ মইতো কংগ্ৰেছে কি পাব নাপাব আমি ডাটা সহকাৰে কৈছিলোঁ, কিমানটা ভোট পাব আমি সেইটোও কৈছিলোঁ, আৰু ক'ত জিকিব আমি সেইটোও কৈছিলোঁ কংগ্ৰেছে কিন্তু এতিয়া কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে। যি সময়ত কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে সেই সময়তে বিজেপি শূন্য কেনেকৈ আহিব। মই যেতিয়া সভাপতি আছিলোঁ মইতো কংগ্ৰেছে কি পাব নাপাব আমি ডাটা সহকাৰে কৈছিলোঁ, কিমানটা ভোট পাব আমি সেইটোও কৈছিলোঁ, আৰু ক'ত জিকিব আমি সেইটোও কৈছিলোঁ কংগ্ৰেছে কিন্তু এতিয়া কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে। যি সময়ত কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে সেই সময়তে বিজেপি শূন্য কেনেকৈ আহিব। মই যেতিয়া সভাপতি আছিলোঁ মইতো কংগ্ৰেছে কি পাব নাপাব আমি ডাটা সহকাৰে কৈছিলোঁ, কিমানটা ভোট পাব আমি সেইটোও কৈছিলোঁ, আৰু ক'ত জিকিব আমি সেইটোও কৈছিলোঁ কংগ্ৰেছে কিন্তু এতিয়া কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে। যি সময়ত কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে সেই সময়তে বিজেপি শূন্য কেনেকৈ আহিব। মই যেতিয়া সভাপতি আছিলোঁ মইতো কংগ্ৰেছে কি পাব নাপাব আমি ডাটা সহকাৰে কৈছিলোঁ, কিমানটা ভোট পাব আমি সেইটোও কৈছিলোঁ, আৰু ক'ত জিকিব আমি সেইটোও কৈছিলোঁ কংগ্ৰেছে কিন্তু এতিয়া কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে। যি সময়ত কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে সেই সময়তে বিজেপি শূন্য কেনেকৈ আহিব। মই যেতিয়া সভাপতি আছিলোঁ মইতো কংগ্ৰেছে কি পাব নাপাব আমি ডাটা সহকাৰে কৈছিলোঁ, কিমানটা ভোট পাব আমি সেইটোও কৈছিলোঁ, আৰু ক'ত জিকিব আমি সেইটোও কৈছিলোঁ কংগ্ৰেছে কিন্তু এতিয়া কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে। যি সময়ত কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে সেই সময়তে বিজেপি শূন্য কেনেকৈ আহিব। মই যেতিয়া সভাপতি আছিলোঁ মইতো কংগ্ৰেছে কি পাব নাপাব আমি ডাটা সহকাৰে কৈছিলোঁ, কিমানটা ভোট পাব আমি সেইটোও কৈছিলোঁ, আৰু ক'ত জিকিব আমি সেইটোও কৈছিলোঁ কংগ্ৰেছে কিন্তু এতিয়া কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে। যি সময়ত কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে সেই সময়তে বিজেপি শূন্য কেনেকৈ আহিব। মই যেতিয়া সভাপতি আছিলোঁ মইতো কংগ্ৰেছে কি পাব নাপাব আমি ডাটা সহকাৰে কৈছিলোঁ, কিমানটা ভোট পাব আমি সেইটোও কৈছিলোঁ, আৰু ক'ত জিকিব আমি সেইটোও কৈছিলোঁ কংগ্ৰেছে কিন্তু এতিয়া কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে। যি সময়ত কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে সেই সময়তে বিজেপি শূন্য কেনেকৈ আহিব। মই যেতিয়া সভাপতি আছিলোঁ মইতো কংগ্ৰেছে কি পাব নাপাব আমি ডাটা সহকাৰে কৈছিলোঁ, কিমানটা ভোট পাব আমি সেইটোও কৈছিলোঁ, আৰু ক'ত জিকিব আমি সেইটোও কৈছিলোঁ কংগ্ৰেছে কিন্তু এতিয়া কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে। যি সময়ত কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে সেই সময়তে বিজেপি শূন্য কেনেকৈ আহিব। মই যেতিয়া সভাপতি আছিলোঁ মইতো কংগ্ৰেছে কি পাব নাপাব আমি ডাটা সহকাৰে কৈছিলোঁ, কিমানটা ভোট পাব আমি সেইটোও কৈছিলোঁ, আৰু ক'ত জিকিব আমি সেইটোও কৈছিলোঁ কংগ্ৰেছে কিন্তু এতিয়া কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে। যি সময়ত কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে সেই সময়তে বিজেপি শূন্য কেনেকৈ আহিব। মই যেতিয়া সভাপতি আছিলোঁ মইতো কংগ্ৰেছে কি পাব নাপাব আমি ডাটা সহকাৰে কৈছিলোঁ, কিমানটা ভোট পাব আমি সেইটোও কৈছিলোঁ, আৰু ক'ত জিকিব আমি সেইটোও কৈছিলোঁ কংগ্ৰেছে কিন্তু এতিয়া কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে। যি সময়ত কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে সেই সময়তে বিজেপি শূন্য কেনেকৈ আহিব। মই যেতিয়া সভাপতি আছিলোঁ মইতো কংগ্ৰেছে কি পাব নাপাব আমি ডাটা সহকাৰে কৈছিলোঁ, কিমানটা ভোট পাব আমি সেইটোও কৈছিলোঁ, আৰু ক'ত জিকিব আমি সেইটোও কৈছিলোঁ কংগ্ৰেছে কিন্তু এতিয়া কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে। যি সময়ত কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে সেই সময়তে বিজেপি শূন্য কেনেকৈ আহিব। মই যেতিয়া সভাপতি আছিলোঁ মইতো কংগ্ৰেছে কি পাব নাপাব আমি ডাটা সহকাৰে কৈছিলোঁ, কিমানটা ভোট পাব আমি সেইটোও কৈছিলোঁ, আৰু ক'ত জিকিব আমি সেইটোও কৈছিলোঁ কংগ্ৰেছে কিন্তু এতিয়া কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে। যি সময়ত কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে সেই সময়তে